নমস্কাৰ, মই জয়ন্ত কুমাৰ কলিতা। আমাৰ প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীৰ এটা ডাঙৰ সমস্যা হৈছে যে লিখা পঢ়া কথাবিলাক মনত নৰয়। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস কমি যায় আৰু লগতে অভিভাৱকসকলৰ হতাশাত ভোগা দেখা যায়। ই এটা ডাঙৰ সমস্যা, কিন্তু আমি যদি ইচ্ছা কৰোঁ এই সমস্যাটোৰ পৰা আমি সমাধান পাব পাৰোঁ। সেয়েহে মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে লিখা পঢ়া কথাবিলাক মনত ৰাখিবলৈ কেইটামান উপায় আগবঢ়ালোঁ। প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলে সদায় ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত উঠাৰ কাৰণে অভ্যাস কৰিব লাগিব। দ্বিতীয়তে ৰাতিপুৱা উঠাৰ পিছত তেখেতসকলে অকণমান শাৰীৰিক ব্যায়াম কৰাটো খুবেই প্ৰয়োজন। ইয়াৰ পিছত সদায় ৰাতিপুৱা উঠাৰ পিছত এগিলাচ কুহুমীয়া পানী, ঠাণ্ডাৰ দিন হওক বা গৰম দিনত হওক, খোৱা অভ্যাস কৰিব লাগে। পঢ়াৰ আগতে সদায় অকণমান মেডিটেশ্যন বা প্ৰাৰ্থনা কৰাটো যথেষ্ট প্ৰয়োজন, আৰু এনেকুৱা কৰিলে মানসিক স্থিতিটো সবল হয় আৰু লিখা পঢ়া কথাবিলাক মনত ৰখাৰ কাৰণে সুবিধা হয়। পঢ়া ঠাইবিলাক সদায় এটা নিৰ্দিষ্ট ঠাই হ'ব লাগে, আৰু আমাৰ বহুতবিলাক ছাত্ৰ ছাত্ৰীবিলাকৰ ডাঙৰ সমস্যা তেওঁলোকে পঢ়া ঠাইডোখৰ বিভিন্ন, কেতিয়াবা যদি টেবুলত পঢ়িছে, কেতিয়াবা বিচনাত, কেতিয়াবা পাকঘৰত পঢ়িছে, কেতিয়াবা বাৰান্দাত। তো এনেকৈ পঢ়িব নালাগে, সদায় পঢ়া ঠাইডোখৰ নিৰ্দিষ্ট হ'ব লাগে। আৰু সদায় পঢ়ি থাকোঁতে আমাৰ স্পষ্ট আৰু ডাঙৰকৈ পঢ়িব লাগে, আৰু পঢ়া কথাবিলাক মনত ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। কাৰণ কিয় বহুতে মুখৰ ভিতৰত পঢ়ে আৰু এনেকৈ পঢ়াৰ ফলত ওচৰৰ শব্দবিলাক কাণত সোমায় আৰু আমাৰ মনোযোগটো ভংগ হয়। গতিকে পঢ়া কথাবিলাক সদায় পঢ়োঁতে আমি স্পষ্টভাৱে আৰু অকণমান ডাঙৰকৈ পঢ়িব পাৰিলে ভাল। মনোযোগ বৃদ্ধিৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সদায় ৰং পেঞ্চিল আমি ব্যৱহাৰ কৰিব লাগে। যিবিলাক বাক্য অকণমান বেছি গুৰুত্বপূৰ্ণ বা শব্দ বেছি গুৰুত্বপূৰ্ণ হয়, সেইবিলাকত আমি দাগ দিয়াৰ ব্যৱস্থা এটা কৰিব পাৰিলে ভাল। পঢ়াৰ শেষত টান আমাৰ প্ৰশ্ন উত্তৰসমূহ মনত পেলাবৰ কাৰণে আমি মাজে মাজে লিখা অভ্যাস কৰিব লাগে। টান প্ৰশ্নবিলাক লিখা অভ্যাস কৰিলে আমাৰ সেইবিলাক অতি সহজে আমি মনত ৰাখিব পাৰোঁ। আৰু বহুত ক্ষেত্ৰত দীঘল প্ৰশ্নৰ উত্তৰসমূহ মনত ৰাখিবৰ কাৰণে আমাৰ অসুবিধা হয়। সেয়েহে দীঘল ধৰণৰ প্ৰশ্নবিলাক আমি 2-3টা ভাগত ভাগ কৰি লৈ একোটা ভাগ যদি বনাই লওঁ, তেতিয়া মনত ৰাখিবৰ কাৰণে আমাৰ বেছি সুবিধা হয়। কেতিয়াবা আমি ছবি, অভিনয় বা নৃত্য মাধ্যমেৰেও বা খেল ধেমালিৰ মাজেৰেও কিছুমান কথা আমি মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু পঢ়া বিষয়বিলাক মনত ৰাখিবৰ কাৰণে মাজে মাজে আমি অনুশীলন কৰাৰ ব্যৱস্থা কৰিব লাগে। অনুশীলন কৰিলে আমাৰ যথেষ্টখিনি উপকাৰ পায়। একেৰাহে পঢ়ি থকাৰ পিছত প্ৰায় 90 মিনিট পিছত বা 1.5 ঘণ্টা পিছত আমি অকণমান 15-20 মিনিটৰ কাৰণে জিৰণি লোৱাটো খুবেই প্ৰয়োজন। আৰু জিৰণি লোৱাৰ সময়ত আমি অকণমান পাৰিলে কিবা এটা খাব লাগে, বা অকণমান টিভি চোৱা বা এটা গান শুনা, যিকোনো এটা ভাল পোৱা বিষয় এটা কৰি মাইণ্ডটোক আমি ফ্ৰেছ কৰাৰ পিছত পুনৰ আমি পঢ়াত বহিব লাগে। পঢ়া শুনা কৰাৰ সময়ত আমি বাহিৰা চিন্তা, বাহিৰা কিতাপ বা ফোন, টিভি এইবিলাকৰ পৰা সদায় দূৰত থাকিব লাগে। বহুত ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সময়ত ওচৰত মোবাইল ফোন থৈ দিয়ে বা অভিভাৱকৰ বাৰে বাৰে ফোন আহি থাকে। তো আমি অকণমান পঢ়াৰ কাৰণে এটা পৰিৱেশ বনাব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগটো কেতিয়াও ভংগ নহয়। আৰু কেতিয়াবা বহুত ক্ষেত্ৰত দেখা যায় বহুত ছাত্ৰ ছাত্ৰী যিটো কোঠাত পঢ়ে তাত লাইটৰ পৰ্যাপ্ত পৰিমাণৰ পোহৰটো নপৰে। তো আমি সদায় লিখা পঢ়া ঠাইডোখৰ পোহৰ হ'ব লাগে, বতাহ সোমাব পৰা অকণমান সুব্যৱস্থা থাকিব লাগে। ছাত্ৰ ছাত্ৰীসকলে সদায় পুষ্টিকৰ আহাৰ বিশেষকৈ খাদ্য খাবৰ কাৰণে চেষ্টা কৰিব লাগে। বিশেষকৈ ব্ৰাহ্মী শাক, মানমুনি বা যিকোনো ধৰণৰ সেউজীয়া শাক পাচলি খাবৰ কাৰণে চেষ্টা কৰিব লাগে। সদায় নিৰ্দিষ্ট সময়ত পঢ়া শুনা যেনেকৈ কৰা যায়, খোৱা লোৱা যেনেকৈ কৰা যায়, খোৱা সময়টো সদায় নিৰ্দিষ্ট হ'ব লাগে। আৰু ছাত্ৰ ছাত্ৰীসকলে সদায় অতি কমেও 7-8 ঘণ্টা শুবৰ কাৰণে চেষ্টা কৰিব লাগে। যাতে এটা কথা মনত ৰাখিব যে আমাৰ বহুত ক্ষেত্ৰত ভাবোঁ যে মই এতিয়াতে এইখিনি পঢ়ি শেষ কৰি থৈ দিম, ৰাতিপুৱা মোৰ কষ্ট নহ'ব। এনেকুৱা নহয়, নিৰ্দিষ্ট টাইমটোতে আপুনি গোটেইখিনি কৰিব, নহ'লে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হোৱাৰ প্ৰয়োজন। গতিকে মই সকলোকে এটা কথা ক'ম, মই যিকেইটা উপায় আগবঢ়ালোঁ এইকেইটা মানিবৰ কাৰণে চেষ্টা কৰক। আপোনালোকৰ সফলতা মই কামনা কৰিলোঁ। ধন্যবাদ।